নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমি আলোচনা কৰি আছোঁ অসম বুৰঞ্জীৰ ওপৰত আৰু আজি আমি আলোচনা কৰিম অসম বুৰঞ্জীৰ আহোম ৰাজত্বৰ বিষয়ে। বন্ধু-বান্ধৱীসকল, ইয়াৰ আগতেও আমি অসম বুৰঞ্জীৰ ওপৰত 9টাকৈ ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'সমূহ আমাৰ প্লেলিষ্টৰ পৰা গৈ চাব পাৰে। বন্ধু-বান্ধৱীসকল, আজি আমি প্ৰধানকৈ আলোচনা কৰিম দন্দুৱা দৌহ, মোৱামৰীয়া বিদ্ৰোহ, ৰংঘৰ, কাৰেংঘৰ ইত্যাদিৰ ওপৰত। বিষয়সমূহ খুবেই গুৰুত্বপূৰ্ণ, গতিকে বন্ধু-বান্ধৱীসকল ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই থাকিব। বলক তেতিয়াহ'লে পলম নকৰি আজি আমাৰ প্ৰশ্নাৱলী আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্ন, কোনখিনি সময়ক অসমত ৰাণীৰ শাসনকাল বুলি কোৱা হয়? কোনখিনি সময়ক অসমত ৰাণীৰ শাসনকাল বুলি কোৱা হয়? ক 1714 পৰা 1744 চন, খ 1714 পৰা 1780 চন, গ 1696 পৰা 1714 আৰু ঘ 1796 পৰা 1810। আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ক 1714 চনৰ পৰা 1744 চনলৈকে অসমক ৰাণীৰ শাসনকাল বুলি কোৱা হয়, কাৰণ এইখিনিতে তিনিগৰাকী ৰাণীয়ে অসমক শাসন কৰিছিলে। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। হস্তি বিদ্যাৰ নৱ গ্ৰন্থখনৰ লিখক কোন? এখন বিখ্যাত গ্ৰন্থ হস্তি বিদ্যাৰ নৱ, এই গ্ৰন্থখনৰ লিখক কোন? ক শিলভদ্ৰ, খ যোগেশ দাস, গ সুকুমাৰ বৰকাঠ আৰু খ নৱকান্ত বৰুৱা। আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন গ, অৰ্থাৎ সুকুমাৰ বৰকাঠ। সুকুমাৰ বৰকাঠে হস্তি বিদ্যাৰ নৱ গ্ৰন্থখন ৰচনা কৰিছিল। আৰু যদি প্ৰশ্ন উঠে যে কাৰ দিনত ৰচনা কৰিছিল, আমি লিখিব লাগিব স্বৰ্গদেউ শিৱসিংহৰ দিনত হস্তি বিদ্যাৰ নৱ গ্ৰন্থখন তেওঁ ৰচনা কৰিছিল। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? অন্য এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? শিৱসিংহই, প্ৰমত্ত সিংহই, ৰাজেশ্বৰ সিংহই আৰু জয়ধ্বজ সিংহই। আৰু ইয়াৰে শুদ্ধ উত্তৰ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, অৰ্থাৎ প্ৰমত্ত সিংহই। ৰংঘৰ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল। তাৰোপৰি প্ৰমত্ত সিংহই অন্যান্য নিৰ্মাণ কাৰ্যৰ ভিতৰত শুক্ৰেশ্বৰ মন্দিৰ আৰু ৰুদ্ৰেশ্বৰ মন্দিৰো তেওঁ নিৰ্মাণ কৰিছিল। আৰু এইখিনিতে এটা প্ৰশ্ন সোধা যায় যে ৰংঘৰ আচলতে প্ৰথমতে ৰুদ্ৰসিংহই বাঁহ বেতেৰে নিৰ্মাণ কৰিছিল, পিছত প্ৰমত্ত সিংহই ৰংঘৰটো পকীকৈ বনায়। গতিকে ইয়াতে দুটা প্ৰশ্ন জড়িত হৈ আছে, আৰু লগতে এই প্ৰমত্ত সিংহই শুক্ৰেশ্বৰ মন্দিৰ আৰু ৰুদ্ৰেশ্বৰ মন্দিৰো নিৰ্মাণ কৰে। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। লতা কটা ৰণ কাৰ দিনত সংঘটিত হৈছিল? অন্য এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আহোম বুৰঞ্জী, যে লতা কটা ৰণ আমি প্ৰায়ে শুনো, এই লতা কটা ৰণ কাৰ দিনত সংঘটিত হৈছিল? শিৱসিংহৰ দিনত, ৰুদ্ৰসিংহৰ দিনত, ৰাজেশ্বৰ সিংহৰ দিনত আৰু প্ৰমত্ত সিংহৰ দিনত। আৰু ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন আপোনালোকৰ গ, অৰ্থাৎ ৰাজেশ্বৰ সিংহৰ দিনত বিখ্যাত লতা কটা ৰণ সংঘটিত হৈছিল। গুৰুত্বপূৰ্ণ প্ৰশ্ন, খুবেই গুৰুত্বপূৰ্ণ। ৰাজেশ্বৰ সিংহৰ দিনত লতা কটা ৰণ সংঘটিত হৈছিল, মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ প্ৰশ্ন, কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল? আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল? প্ৰমত্ত সিংহই, লক্ষ্মী সিংহই, ফুলেশ্বৰী কুঁৱৰীয়া আৰু ৰাজেশ্বৰ সিংহই। আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন আপোনাৰ খ, অৰ্থাৎ ৰাজেশ্বৰ সিংহই। কাৰেংঘৰ ৰাজেশ্বৰ সিংহই কি কৰিছিলে? নিৰ্মাণ কৰিছিলে। আৰু লগতে ৰাজেশ্বৰ সিংহ আৰু অন্যান্য কীৰ্তিৰ ভিতৰত আছে নৱগ্ৰহ মন্দিৰ, তলাতল ঘৰ, বশিষ্ঠাশ্ৰম আদি তেওঁ নিৰ্মাণ কৰিছিলে। আহিব পাৰে প্ৰশ্ন যে নৱগ্ৰহ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল বা তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? এইবিলাক নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই। খুবেই গুৰুত্বপূৰ্ণ আহোম বুৰঞ্জীৰ লগত জড়িত এই গোটেই প্ৰশ্নবিলাকে, আমাৰ গোটেই চিৰিজটোৱে খুবেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'বিলাক স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ পিছৰ প্ৰশ্নলৈ যাব বিচাৰিছোঁ। কাৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল? খুবেই গুৰুত্বপূৰ্ণ আহোম বুৰঞ্জীৰ মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত আৰম্ভ হৈছিল? গৌৰীনাথ সিংহৰ দিনত, শিৱসিংহৰ দিনত, লক্ষ্মী সিংহৰ দিনত আৰু প্ৰমত্ত সিংহৰ দিনত। আৰু এই বিখ্যাত মোৱামৰীয়া বিদ্ৰোহ 1769 চনত প্ৰথমবাৰৰ কাৰণে আৰম্ভ হৈছিল। আৰু এই বিদ্ৰোহ আৰম্ভ হৈছিলে ৰজা লক্ষ্মী সিংহৰ দিনত। স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত 1769 চনত বিখ্যাত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে। আৰু লক্ষ্মী সিংহই 1789 চনত তেওঁ শাসনভাৰ গ্ৰহণ কৰিছিলে। তাৰ পিছৰ প্ৰশ্নলৈ আমি যাব বিচাৰিছোঁ। তাৰ পিছৰ প্ৰশ্ন হৈছে, মোৱামৰীয়া নিধন নীতি কোনে অৱলম্বন কৰিছিল? মোৱামৰীয়াসকলক শেষ নিধন কোনে কৰিছিল, অৰ্থাৎ নিধন কৰিব লাগে বুলি এই নীতিটো কোনে অৱলম্বন কৰিছিল? গৌৰীনাথ সিংহই, লক্ষ্মী সিংহই, ৰত্নধ্বজ সিংহই আৰু কমলেশ্বৰ সিংহই। আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব আপোনাৰ অপশ্যন ক, অৰ্থাৎ গৌৰীনাথ সিংহই। গৌৰীনাথ সিংহই মোৱামৰীয়া নিধন নীতি অৱলম্বন কৰিছিল, আৰু তেওঁৰ দিনত বহুতো মোৱামৰীয়াক কি কৰা হৈছিলে? নৃশংসভাৱে হত্যা কৰা হৈছিলে। আৰু গৌৰীনাথ সিংহই হৈছে আহোম বুৰঞ্জীৰ আটাইতকৈ স্বেচ্ছাচাৰী আৰু
অত্যাচাৰী আৰু কুৰ ৰজা আছিল। আপোনাৰ যদি কয় আটাইতকৈ শ্ৰেষ্ঠ বেয়া ৰজা বুলি ক'লে গৌৰীনাথ সিংহকে বুজোৱা হয়। তাৰপিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। তাৰপিছৰ প্ৰশ্ন হৈছে কিমান চনত মোৱামৰীয়াসকলে গড়গাঁও অধিকাৰ কৰে? মোৱামৰীয়াসকলে কিমান চনত গড়গাঁও অধিকাৰ কৰে? তেওঁলোকে 1769 চনত প্ৰথমবাৰৰ কাৰণে বিদ্ৰোহ ঘোষণা কৰিছিলে। তাৰপিছত 1786 চন, 1794 চন, 1792 চন। গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব, আপোনালোকে নিশ্চয় কিছুমানে গম পাইছে, অপশ্যন খ অৰ্থাৎ 1786 চনত বিখ্যাত মোৱামৰীয়া বিদ্ৰোহীসকলে কি কৰিছিল? মোৱামৰীয়া বিদ্ৰোহীসকলে গড়গাঁও অধিকাৰ কৰিছিলে আৰু গড়গাঁৱত থকা ৰজা পলাই গৈছিলে। তাৰপিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। তাৰপিছৰ প্ৰশ্ন হৈছে দণ্ডুৱাদোষ কাৰ দিনত হৈছিল? দণ্ডুৱাদোষ গৌৰীনাথ সিংহৰ দিনত হৈছিল নে কমলেশ্বৰ সিংহৰ দিনত নে চন্দ্ৰকান্ত সিংহৰ দিনত নে লক্ষ্মী সিংহৰ দিনত? অৰ্থাৎ দণ্ডুৱাদোষ কাৰ দিনত সংঘটিত হৈছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন খ অৰ্থাৎ কমলেশ্বৰ সিংহৰ দিনত। কমলেশ্বৰ সিংহৰ দিনত দণ্ডুৱাদোষ আৰম্ভ হৈছিল। মনত ৰাখিব, খুবেই গুৰুত্বপূৰ্ণ, গোটেই প্ৰশ্নবিলাকে খুবেই গুৰুত্বপূৰ্ণ। গতিকে আপোনালোকে এটা ভিডিঅ' চালে অন্য এটা ভিডিঅ' নাচালে আপোনালোকৰ বহুত কথা হয়তো নজনাকৈ থাকিব। গোটেইবিলাক ভিডিঅ' পাৰিলে চেষ্টা কৰিব চাবৰ কাৰণে। তাৰপিছৰ প্ৰশ্নলৈ যাব বিচাৰিছোঁ। আজি আমাৰ অন্তিমটো প্ৰশ্ন, দণ্ডুৱাদোষ হোৱা ঠাইখনৰ নাম কি? দণ্ডুৱাদোষ কোনখন ঠাইত আৰম্ভ হৈছিল বা কোনখন ঠাইত দণ্ডুৱাদোষ হৈছিলে? যোৰহাটত নে কামৰূপত নে শদিয়াত নে ৰংপুৰত? আৰু 4খন ঠাইৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন খ অৰ্থাৎ কামৰূপত। কামৰূপতে দণ্ডুৱাদোষ আৰম্ভ হৈছিলে। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিল আজি আমাৰ ভিডিঅ'ৰ আলোচনাৰ বিষয়বস্তু। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে বা ভিডিঅ'টিৰ পৰা আপোনালোক উপকৃত হৈছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টি চোৱাৰ কাৰণে ধন্যবাদ।